Anita's Kitchenলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি মই এটা ঘুগনিৰ ৰেচিপি আপোনালোকৰ সন্মুখত লৈ আহিছো। আজি মই বনাম চিকেন কিমা ঘুগনি। খাবলৈ খুব সোৱাদ লগা এটা টেস্টি ৰেচিপি আৰু কেনেকৈনো মই ৰেচিপিটো বনাইছো আপোনালোকে চাওকচোন। চিকেন কিমা ঘুগনি বনাবৰ বাবে মই 200 গ্ৰাম কিমা লৈছো। এতিয়া মই এখন ফ্ৰাই পেন গৰম কৰি তাতে মই মিঠাতেল দি দিছো আৰু মিঠাতেলখিনি গৰম হোৱাৰ পাছত তাতে মই কিমাখিনি দি দিছো। কিমাখিনি সুন্দৰকৈ ফ্ৰাই কৰি ল'ব লাগিব। তাতে মই এতিয়া নিমখ আৰু হালধি আন্দাজ মতে দি দিছো। বনলেছ চিকেনখিনি মই মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি কিমা বনাই লৈছো। ইয়াতে এতিয়া মই আধা চামুচ কাশ্মীৰী মিৰ্চ পাউডাৰ দিছো কালাৰটো সুন্দৰ হ'বৰ বাবে আৰু মই আধা চামুচ জিৰা পাউডাৰ দিছো আৰু এটা কেঁচা জলকীয়া মই দুফালকৈ কাটি দিছো। অকণমান সময় লৰাই ইয়াতে মই 1/4 কাপ পানী দি এতিয়া মই ঢাকি দিছো 2 মিনিটৰ বাবে। এতিয়া চাওক এয়া মই ঢাকনাখন আঁতৰালো। আমাৰ কিমাখিনি সম্পূৰ্ণ ফ্ৰাই হৈ গ'ল আৰু সিজিছে। এতিয়া মই এটা বাউলত উঠাই ললো। 250 গ্ৰাম মটৰ মই প্ৰেছাৰ কুকাৰত 3টা হুইসেল দি বইল কৰি লৈছো। এটা মিডিয়াম সাইজৰ টমেটো মই পেষ্ট কৰি লৈছো। এটা আলু সৰু সৰু টুকুৰা কৰি কাটি লৈছো। পিয়াজ লৈছো এটা মিডিয়াম সাইজৰ, আদা, নহৰু, শুকান জলকীয়া, কেঁচা জলকীয়া আৰু তেজপাত লৈছো। ফ্ৰাই পেন এখন গৰম কৰি তাতে মই মিঠাতেল দি দিছো। ইয়াতে মই এতিয়া আলুখিনি ভাজি ললো। আলুখিনি সম্পূৰ্ণ অপচনেল, আপোনালোকে নিদিলেও কোনো কথা নাই। এতিয়া মই ইয়াতে আৰু অকণমান তেল দি সফ দি দিছো আৰু লগতে দিলো শুকান জলকীয়া আৰু তেজপাত আৰু আধা চামুচ চেনি দিছো। এতিয়া মই ইয়াতে নহৰুখিনি দি দিলো। নহৰুৰ কেঁচা গোন্ধটো যোৱালৈকে ফ্ৰাই কৰি তাতে মই এতিয়া কেঁচা জলকীয়া এটা দুফাল কৰি দিছো আৰু পিয়াজ আৰু আদাখিনি দি দিছো। এইখিনি অকণমান সময় লৰাই ল'ব লাগিব। এতিয়া মই ইয়াতে আন্দাজমতে নিমখ আৰু হালধি দি দিছো আৰু এচামুচ জিৰা পাউডাৰ, এচামুচ মিট মছলা দিছো আৰু আধা চামুচ কাশ্মীৰী মিৰ্চ দিছো। বিলাহীৰ পেষ্টটো মই দি অলপ সময় লৰাই লৈছো। মছলাখিনি সুন্দৰভাৱে ভাজা হ'লে ভাল হয়। এতিয়া মই 1 মিনিটৰ বাবে ঢাকি দিলো। এতিয়া মই ঢাকনাখন আঁতৰালো। এয়া চাওক আমাৰ মছলাখিনি সুন্দৰকৈ ভজা হৈ গৈছে। এতিয়া মই ইয়াতে চিকেন কিমাখিনি মিলাই দিছো আৰু আধা কাপ পানী মই দি দিছো যাতে লাগি নধৰে আৰু এতিয়া মই ইয়াতে সিজাই থোৱা মটৰখিনি মিলাই দিলো। মটৰখিনি পাৰফেক্ট সিজিবৰ বাবে 3টা হুইসেল দিলেই যথেষ্ট। এতিয়া এইখিনি ভালদৰে লৰাই মই ঢাকনাখন দি দিছো। 2 মিনিট পিছত মই ঢাকনাখন আঁতৰাই তাতে মই আধা চামুচ জালুকৰ গুড়ি দি লৰাই দিছো। এতিয়া দিলো মই 1 চামুচ কচুৰি মেথি। ফ্ৰাই কৰি ৰখা আলুখিনিও মই মিক্স কৰি দিলো। এতিয়া মই ইয়াতে গৰম মছলা আধা চামুচ দি দিছো। আমাৰ টেস্টি চিকেন কিমা ঘুগনি ৰেডি হৈ গ'ল। খাবলৈ খুব সোৱাদ লগা এটা সুন্দৰ টেস্টি ৰেচিপি। লুচি, ৰুটি, পৰঠা, নান সকলোৰে লগতে খাব পৰা এটা সুন্দৰ ৰেচিপি। ৰেচিপিটো আপোনালোকৰ কেনে লাগিল? খুবেই সোৱাদ লগা এটা সুন্দৰ ৰেচিপি। ভাল লাগে খাই আৰু খুব সুন্দৰ হৈছে আৰু আপোনালোকৰ যদি ভাল লাগিছে নিশ্চয় এটা লাইক দিব, কমেণ্ট কৰিব আৰু বন্ধুৰ মাজত শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মই দিয়া প্ৰত্যেকটো ৰেচিপিৰ নটিফিকেশ্যন আপোনালোকে পোনপ্ৰথমে পায়। আকৌ মই এটা বেলেগ ৰেচিপি লৈ আপোনালোকৰ সন্মুখত আহি আছো। ধন্যবাদ।